ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডাঙৰীয়া গোটেই কথাখিনি আপোনালোকৰ আগত অৱগত কৰিছে। তথাপিও আপোনালোকৰ আগত মই এটা জৰুৰী ক'বলৈ বিচাৰিছোঁ যে এইটোৱে হৈছে যিহেতু প্ৰায় 7 বছৰৰ অন্তত আমাৰ অসম টেট উত্তীৰ্ণ মানে কি পৰীক্ষা পাতিছিলে আৰু আমি খুব কম সংখ্যকে যিহেতু উত্তীৰ্ণ হৈছোঁ, আমাক যিকোনো প্ৰকাৰে বাই হুক এণ্ড কুক আমাক প্ৰত্যেককে যাতে ইলেকশ্যনৰ আগত যিটো বিধানসভা ইলেকশ্যন আহি আছে তাৰ আগত আমাক নিযুক্তি দিব লাগিবই। আৰু যিহেতু তেওঁলোকে হয়তো ক'ব পাৰে, চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই আমাক ক'ব পাৰে যে আমিতো বিজ্ঞাপন দি আছোঁ। সঁচা তেওঁলোকে বিজ্ঞাপন দি আছে। আজি কেইদিনমানৰ আগত যেতিয়া আমাক এটা এপইণ্টমেণ্ট দিছিলে, কলাক্ষেত্ৰত যেতিয়া এপইণ্টমেণ্ট দিছিলে, সেইটো আছিলে 2018 বৰ্ষৰ 8,650 জনৰ, কিন্তু তাৰ পৰা মাত্ৰ 5,000কে তাত মানে এপইণ্টমেণ্ট দিছিলে। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, যদিও এতিয়া আমাক ডিইত প্ৰায় 9,500, এছএছএত প্ৰায় 3,500 মানে পোষ্ট এৰি দিছে, আমি যদি সেইটো বিশ্লেষণ কৰিবলৈ যাওঁ, 8,000 যদি 3,000 নাইকিয়া হৈ যায়, তেতিয়াহ'লে আমাৰ যিখিনি আছে এতিয়া বা 13,000 বা 22,000 ওচৰত যদি আমি ধৰোঁ টোটেল, তাৰ পৰা আমি কিমান সংখ্যকে পাম, তেতিয়াহ'লে আমি বহুখিনি বঞ্চিত হ'ম। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে কি, যিহেতু চৰকাৰ এখনে আমাক যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছিলে, তেওঁলোকে কৈছিলে যে বছৰেকত অতি কমেও তেওঁলোকে 5 লাখকৈ নিযুক্তি দিব, মানে সংস্থাপন দিব। আজি যদি সেইটো 5 লাখলৈ মই নাযাওঁৱেই, যদি 5 লাখৰ বিনিময়ত তেওঁলোকে যদি এটলিষ্ট আমাক 50,000ৰো যদি সংস্থাপন দিলেহেঁতেন, আজি আমি সেইখিনি সমস্যাত ভুগিব লগা নহয়। আপোনালোকে নিশ্চয় দেখিছে, য'ত 200টা যদি কেণ্ডিডেট কৰবাৰ পৰা আমি কিবা এটা কাৰণত পষ্ট ওলায়, তাত 2 লাখ কেণ্ডিডেটে কি হয় হেতা পৰা লাগে। কিয় হ'ব পাৰিছে? গতিকে এই যে নিবনুৱা সমস্যা ইমান গাঢ় হৈ গৈছে, তাৰ প্ৰতি যাতে চৰকাৰে লক্ষ্য ৰাখে। লগতে বিভাগীয় কৰ্তৃপক্ষকো আমি জোৰ দি কৈছোঁ যে আমাক যিকোনো প্ৰকাৰে, যিহেতু এইটো মূৰামূৰি সময়, তেওঁলোকে ইমান দিনটো পাৰ কৰিলে একো কৰিব পৰা নাই, গতিকে এই লাষ্ট মুভমেণ্টত যাতে আমাক এটলিষ্ট আমাৰ সমাজখন ৰক্ষাৰ স্বাৰ্থত, আমাক শিক্ষক সমাজখনক ৰক্ষাৰ স্বাৰ্থত যাতে তেওঁলোকে আমাৰ উচিত এটা ব্যৱস্থা লয়। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে, আমি মনে মনে আছিলোঁ, আমি শিক্ষক হ'বলৈ গৈ আছিলোঁ, কিন্তু যেতিয়া দেখিছোঁ, যেতিয়া আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ গৈছিলোঁ, যেতিয়া মন্ত্ৰী মহোদয়ৰ ওচৰলৈ গৈছিলোঁ, আমাক এনেকুৱা ধৰণৰ টুলুঙা কিছুমান মন্তব্য দিছিলে যে আপোনালোকে কি চাকৰি নাপাব নেকি, কেনেকৈ নাপাব বুলি জানিলে, এনেকুৱা ধৰণৰ মন্তব্য। আৰু আমি যেতিয়া ছাৰক লগ কৰিছিলোঁ, পাৰিছে তোমালোকে 6 মাহ নহওঁতে সমিতি গঠন কৰি দিলা, তাৰমানে এনেকুৱা ধৰণৰ কেনেকুৱা মন্তব্য হয়। যদি আমি সমিতিয়ে গঠন কৰিব নালাগে, তেতিয়াহ'লে চাওক আজিৰ তাৰিখত কোনটো বিভাগত বা কোনটো শিতানত বা মানে ৰাস্তালৈ ওলাই নহাকৈ কোনোবা এটা সংগঠনে যে নিজৰ প্ৰাপ্যটো আদায় কৰিব পাৰিছে। আমি ৰৈ আছিলোঁ, আমি শিক্ষক সমাজ, আমাৰ এটা সন্মান আছে বা আমি এটা নম্ৰভাৱে আগবাঢ়িছিলোঁ, কিন্তু তথাপি আমি লাষ্ট মুভমেণ্টত কি পাইছোঁগৈ, এতিয়া যদি আমি চাবলৈ যাওঁ, যিখিনি বিজ্ঞাপন দি আছে, প্ৰথম মাত্ৰ 5,000 এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত মাত্ৰ যিমানখিনি কাট অফ আহিছিলে, আজি 10,000 এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত কিন্তু তাৰ পৰা মাত্ৰ 2 পৰা 3হে নামি আহিছে। তাৰ অৰ্থটো কি, যদিও ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিবলৈ দিছে, খুব বেছি আমি যদি এল পিলৈ যাওঁ, য'ত নেকি প্ৰথম অৱস্থাত 40 পৰা 15 বা 10ৰ ওচৰলৈ নামি আহিছিলে কাট অফ, 240 পৰা 15ৰ ওচৰলৈকে, কিন্তু এতিয়া 10,000 এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত কিন্তু মাত্ৰ 3-4হে নামি আহিছে, মাত্ৰ 7 বা 5ৰ ওচৰলৈকে আহি গৈছে। আৰু যদি ডিষ্ট্ৰিক্ট চিলেকশ্যনো আমাক কৰিবলৈ দিয়ে, খুব বেছি আহিব 200ৰ ওচৰত বা 195লৈ আহিব, কিন্তু আমি আছোঁ, আমাৰ কাট অফ প্ৰায় 65 মানলৈকে আমি ৰৈ গৈছোঁ। এল পিৰ ক্ষেত্ৰত, এম ইৰ ক্ষেত্ৰতো একেই অৱস্থা। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে অনতি পলমে যিটো বিধানসভা আহি আছে, তাৰ আগন্তুকত প্ৰাক মুহূৰ্তত আমাক যিকোনো প্ৰকাৰে যাতে আমাক এটা ব্যৱস্থা কৰি দিয়ে, আমাক এপইণ্টমেণ্ট দিয়ে। আৰু 2 নম্বৰ কথা, বৰ নম্ৰতাৰে আমি তেওঁলোকক সন্মান কৰিছিলোঁ, আমি চাই আছিলোঁ, কিন্তু তেওঁলোকৰ যিবোৰ গাফিলতি, চাওক আমি কি কৰিছোঁ, তেওঁলোকে যিমানবোৰ এপইণ্টমেণ্ট লৈছে বা আমি দেখা পাইছোঁ, তেওঁলোকে জালিয়াতি কৰিছে বহুতে, ভুৱা চাৰ্টিফিকেট দিছে, কোনোবাই মাৰ্কশ্বিট দিছে, আৰু এনেকুৱাও কৰিছে, কোনোবাই মানে বিভিন্ন ধৰণৰ 2 নম্বৰী কাৰ্যকলাপ কৰিছে, কিন্তু তেওঁলোকে সেইবোৰ ধৰা পেলাব পৰা নাই। কিয় পৰা নাই? তেওঁলোকেতো বিভাগত আছে, তেওঁলোকক এটা নিৰ্দিষ্ট এটা পৰিমাণৰ মজুৰি দিয়া হৈছে, আমিতো তেওঁলোকক সেইবোৰ কাম কৰিবলৈ যোৱা নাই, আমি তেওঁলোকক বিশ্বাস কৰিছিলোঁ, কিন্তু তৎসত্ত্বেও আজি আমাৰ পৰা আমি 300তকৈ বেছি প্ৰাৰ্থীৰ যিখিনি নেকি ভুৱা বুলি আমি প্ৰমাণিত কৰিব পাৰিছোঁ, সেইখিনি তেওঁলোকলৈ প্ৰেৰণ কৰিছোঁ। গতিকে সেইকাৰণে আমি কৈছোঁ যে আমি বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ কৰিছোঁ, লগতে চৰকাৰকো অনুৰোধ কৰিছোঁ, যিকোনো প্ৰকাৰে বাই হুক এণ্ড কুক আমাক বিধানসভাৰ আগতেই যাতে আমাক আমাৰ যিখিনি 19 উত্তীৰ্ণ, অৰ্থাৎ অসম টেট উত্তীৰ্ণ যিখিনি প্ৰাৰ্থী আছে, সকলোকে যাতে এপইণ্টমেণ্টৰ ব্যৱস্থা কৰে। সকলোৰে কৰাৰ দৰে আমি অৱস্থান ধৰ্মঘটেই হওক, অনশনেই হওক, তেনেকুৱা ধৰণৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম, কিয়নো আমাৰো এটা জীৱন আছে, আমাৰো এটা সপোন আছে, আপোনালোক সকলোৱে জ্ঞাত। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে, আকৌ এষাৰ মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, যিসকলৰ বয়স উকলি যাওঁ হৈছে, এইটো সঁচা কথা যে তেওঁ আমাৰ চাৰ্টিফিকেটখন লাইফ টাইম কৰি দিছে, কিন্তু আপোনালোকে চিন্তা কৰক, মোৰ বয়স আজিৰ তাৰিখত 35 বছৰ, মোতকৈ তেখেত আৰু জ্যেষ্ঠ, তেখেতৰ প্ৰায় 40 ওচৰ হওঁ। এতিয়া নতুন যিখিনি জেনেৰেশ্যন আছে, তেখেতৰ 40 হৈছে, কিন্তু নিউ যিখিনি জেনেৰেশ্যন আহি আছে, তেওঁলোকৰ পাৰ্চেণ্টেজৰ লগত আমাৰ পাতাল পাৰ্থক্য। তেনে ক্ষেত্ৰত তেওঁলোকে যদি সেইটো ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি কেনেকৈ ক'ত আমি মৰিম কওক? আমাৰ এটা জীৱন আছে, আমাৰ সকলোৰে সপোন আছে। গতিকে কাটৰ অনুৰোধ কৰিছোঁ, লগতে আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই অনতি পলমে যাতে আমাক সকলোকে, যিসকল আমি 19 উত্তীৰ্ণ প্ৰাৰ্থী আছোঁ, সকলোকে নিযুক্তি ব্যৱস্থা কৰে। এটা বিভাগীয় যিবোৰ আসনসমূহ আছে, এই সকলোবোৰ যাতে তেওঁলোকে শুদ্ধভাৱে পৰিচালিত কৰি আমাক ন্যায় প্ৰদান কৰে।